জুবিনৰ প্ৰকৃত অনুৰাগী আজি ওলাইছে। আজি জুবিনৰ হৈ সকলোৱে আমাৰ লক্ষ্য যিটো জুবিনক ন্যায় দিয়া সেই ন্যায় প্ৰদানৰ কাৰণে আজি ওলাই আহিছে। ক'ব বিচাৰিব? কি ক'ম, ৰাইজে যিটো বিচাৰে আমি সেইটোতে আছো আৰু। আজি কিয় ওলাই আহিছে গম পাইছে নিশ্চয়? কিয় মানে মিটিং বুলি কৈছো, মই বেলেগ বিষয়ে নাজানো। আজি জুবিন গাৰ্গৰ ন্যায় বিচাৰি এই ধৰণে সমতল উলিওৱা হৈছে। সেইটো আমাৰ যিটো বোৰ্ড কমিটিৰ সভাপতি থাকে সেই আমাক কোৱা নাই যি মিটিং আছে নলবাৰীত যাব লাগিব। আমি চব প্ৰত্যেক মিটিঙক কিহত ভাগ ল'বলৈ আহিলে বাইদেউ? অৰুণোদয় আঁচনি পইচাটো পোৱা নাই। আঁচনি পইচাটো পোৱা নাই, সেইকাৰণে আহিলে। বিচাৰি আহিছে, কাৰ পৰা ন্যায় বিচাৰিব বাইদেউ? আমিতো নাজানো সেইটো। যিমান সোনকালে পৰা যায় জুবিন গাৰ্গক ধৰি অনাৰ, চোচৰাই অনাৰ প্ৰয়াস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰিব। কোন এইটো গৰুটো? এইটো এটা গৰু আছিলে অলগৰ্ধ এটা।